हेलो गाइज पुनः नतुन ब्लग सहित मारि पेरिते আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই থাকিব ৰাখলৈ আৰু মোক মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আমি অলপমান ফুৰিব গৈ আছোঁ, আপোনালোকক দেখাই থাকিম। শেষলৈ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এয়া আমি আহি পাইছোঁ অলপ ৰাস্তাৰ মাজতে যে এইফালে চাৰিওফালে পথাৰ। আৰু আমি গৈ আছোঁ নগাঁও মৃত্যুঞ্জয় মন্দিৰলৈ। আপোনালোকে চাই থাকিলে নিশ্চয় গম পাব শেষলৈ। ভিডিঅ'টো চাই থাকক, বেছি একো পোৱা নাই ভিডিঅ'টোত, কাৰণ বাইকত গৈ আছোঁতো আৰু বেবীও আছে যিহেতু তাইকো ধৰিব লাগে, সেইকাৰণে আৰু চাই থাকক। আমি আহি পালোহি মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱলৈ। কাৰণ বেছি ভিডিঅ'টো দীঘল কৰা নাই, ৰাস্তাটোনো কি দেখাম ক'ব লাগিব তাৰ মাজত, সেইকাৰণে মই বেছি ভিডিঅ'টো একো ৰাস্তাটোৰ বেছি দেখুওৱা নাই। সেই কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰু ইয়াৰ পৰিৱেশটো অলপ চাই লওক আপোনালোকে। এইটোৱে হ'ল মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁৱত আছে। আৰু মোৰ হাজবেণ্ড দেখিলে নহয়, তেখেতেও মানে ভিডিঅ' বনাই আছে। আৰু আমি যিহেতু প্ৰথমবাৰ আহিছোঁ আৰু বাইকেৰে আহিছোঁ, সেইকাৰণে অলপ অসুবিধা হৈছে ভিডিঅ' কৰিবলৈ, কাৰণ মোৰ বেবীও আছে যিহেতু এটা লগত, তাইৰ কাৰণে অলপ অসুবিধা হয়, তাইকো ধৰিব লাগে। বেছি ৰাস্তাটো মানে দেখুওৱা নাই ভিডিঅ'টোত, কাৰণ বেবী লৈ এনেকৈ বাইকত আহোঁতে বহুত ৰিস্ক এটা হৈ যায়, সেইকাৰণে বেছি ভিডিঅ'টো দেখুওৱা নাই। ভিডিঅ' কৰাও নাই বেছি, অলপ কৰিছোঁ যিখিনি সেইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, সেয়ে কৰি চাই থাকক। এয়া আমাৰ দুটাৰ মা আৰু বেটীৰ ৰীল, অলপমান চাই লওক। ইয়াৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যে আমাক সকলোৱে যেন মৰম কৰে আৰু আশীৰ্বাদ কৰে, তাৰে কামনা কৰিলোঁ। ভিডিঅ'টো উপভোগ কৰক, ঠিক আছে। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, কাৰণ যিহেতু মই নতুনকৈ আহিছোঁ, অলপ চলপতো ভুল হ'বই, লাহে লাহে শিকি ল'ম। সেয়া মোৰ বেটীক দেখিছেনে ৰীল বনাই দিছে, চাই থাকক। আৰু এতিয়া বেলেগ আৰু একো ভিডিঅ' নাই, অলপমান ওচৰে ভিডিঅ' কৰিলোঁ, সেয়ে দেখাম। ঠিক আছে, আজিলৈ ইমানতে এৰিলোঁ আপোনালোকক, আৰু আপোনালোকে আমাৰ ৰীলকেইটা অলপ চাই লওক, ঠিক আছে। থেংক ইউ ছ' মাছ, আই লাভ ইউ লট।